এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। নতুন ভিডিঅ'তে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ MC ফুড এণ্ড ডেইলি ব্লগলৈ। আজি যোৱাকালিৰে ভিডিঅ' আছিলে, আজি দিব লগা হৈছে। যোৱাকালি অকলে মানে মাইনাক থৈ এখেতক থৈ অকলে ওলালোঁ বেংকলৈ বুলি। বেংকত অলপমান পইচা ওলাব লগা আছিলে। আমাক যে মামাই দিছিলে পইচাটো, সেই পইচাটো ওলোৱাই নিছিলোঁ। বোলো সেইটো পইচা ওলাই মেলি কিবা এটা কৰিম বুলি ভাবি দিছিলোঁ, সেইকাৰণে বোলো ওলাই ল'লোঁ। আৰু তাৰপিছত বজাৰ, আমাৰ বৃহস্পতিবাৰে বজাৰ বহে ন, বৃহস্পতিবাৰে বজাৰখন বোলো মই অকণমান দেৰি চাই যাওঁ। তাতে আকৌ মাইনাৰ ল'লোঁ বস্তু কিছুমান, ঠাণ্ডা উইণ্টাৰ কাপোৰবোৰ লৈ তাৰপিছত আকৌ ল'লোঁ তাৰ কাৰণে জোতা চেণ্ডেল এনেকৈ কিবাকিবি ল'লোঁ আৰু তাৰপিছত আৰু বজাৰখন চাই মেলি থাকোঁতে ইপিনে আৰু অকণ খুৰা এটাই পিঠা বনাই আছিলে। কি ধুনীয়া গৰম গৰম পিঠা, ভাপত দিয়া পিঠা। আপোনালোকে খাই ভাল পায়নে? কমেণ্টত জনাবচোন। মই কিন্তু বৰ ভাল পাওঁ দেই। এই যে দেখিছেনে, এই খুৰাজনৰ পৰা মই 5-6টামান পিঠা লৈ ল'লোঁ। এনেকৈ ধুনীয়াকৈ গৰম গৰম বনাই আছে, পূৰা লৈ আছোঁ। বোলো ঘৰতে চাহ বনাই পূৰা গাখীৰ দিয়া চাহৰ লগত খাই বিৰাট ভাল লাগে, হয়নে? আমি আগতে টেকেলি মুখত দিয়া পিঠাহে এনেকৈ খাইছিলোঁ। আজিকালি চাবচোন আজিকালি পূৰা চুপি কিবা চেকনি পিঠা, চুপি পিঠা এনেকুৱা টাইপ ওলাইছে। এনেকৈ লৈ মেলি আকৌ আহিলোঁ নহয়। বজাৰবোৰ দেখি লওঁ লাগে, কিন্তু কি ল'ব, উইণ্টাৰ যাবই হ'ল। যিহেতু গৰম অকণমান পৰিয়ে গৈছে। চাবচোন আজিকালি ৰাতি ইমান এটা ঠাণ্ডা নালাগে, গৰমে আহি গৈছে। আৰু এইপিনে আহোঁতে পেণ্ডেল এখন দেখা পালোঁ। পেণ্ডেলত চাগে কাৰোবাৰ কিবা আছে চাগে, পূৰা আন্ধাৰ হৈ গৈছে, দেখিছেনে সেইখিনি পেণ্ডেলত। আৰু তাৰপিছত মই ল'লোঁ ফুলবোৰ দেখিলে ইমান মৰম লাগে, ৰুলে আৰু ভাল লাগে। কিন্তু আমাৰ ছাগলীৰ যিটোহে উৎপাত, ছাগলীবোৰে খাই একেবাৰে নোহোৱা কৰি থৈ দিয়ে। তথাপিও আৰু মই ফুল দেখিলে নলগাকৈ থাকিব পাৰোঁনে? ফুল দেখি কাৰণে আকৌ 3-4পামান ফুল ল'লোঁ। ফুলৰ মানে বাগানত বোলো ধুনীয়াকৈ ৰুই দিম। আৰু দেখিছেনে ফুলবোৰ দেখি লওঁ লাগি গৈছে মোৰো, সেইকাৰণে লৈ ল'লোঁ। তাৰপিছত আৰু ফুলবোৰ 3 ফুল ল'লোঁ। বগা এটা ল'লোঁ আৰু য়েল্ল' এটা ল'লোঁ। এনেকৈ য়েল্ল' 2 ৰকমৰ লৈ ল'লোঁ। লৈ মেলি বজাৰৰ পৰা ওলালোঁ। আৰু এনেকৈ ত'ত বহি অকলে আজি কালি গৈ কেনে ভাল লাগিছে। কোনো নাই, অকলে গৈছোঁ, অকলে বজাৰ কৰিছোঁ, আহিছোঁ। এখেতে ফোন কৰিছে, পাৰিছেনে নাই? মই কৈছোঁ পাৰিছোঁ, অকলে যিহেতু গৈছোঁ আৰু চিন্তা নাই। মাইনাক থৈ গৈছোঁ। তাৰপিছত অকণমান আহি ৰেষ্ট লৈ কেনে আকৌ গ'লোঁ ইভিনিং টাইম ভণ্টিহঁতৰ তাত। আমাৰ ভাইটিৰ বিয়া নিমন্ত্ৰণ দিব গৈছিলোঁ। তাতে আকৌ দেখিলোঁ সিহঁতে বাবুটো 6 মাহ কিবা হাফ বাৰ্থডে পাতিছে। মই গম পোৱা নাছিলোঁ দেই, এইবোৰ যাই কেনেহে গম পাইছোঁ। 6 মাহৰ কোনোবাই বাৰ্থডে পাতেনে কওকচোন? তাৰপিছত সিহঁতে 6 মাহৰ বাৰ্থডে পাতিছে। তাৰপিছত যাই পিনি কেক চেক কাটিলে। এইপিনে সৰু ওচৰত 3 ঘৰবোৰ মাতিছে, মাতি মেলি আৰু চাহ পানী খুৱাইছে, চিঙৰা চাহ এনেকৈ খাই মেলি ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পেজটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব দেই। কেনেকুৱা লাগে ভিডিঅ'বোৰ চাই, দিব পাৰিছোঁনে নাই ভালকৈ। আৰু এইকেইদিন ইউটিউবত ভালকৈ ভিডিঅ' দিব পৰা নাই। কিবা নহয় কিবা এটা ব্যস্ততা হৈয়ে থাকোঁ জানেনে। এই বিহু আহিলে নহয়, ঘৰৰ কাম যে কিমান ওলাইছে। আজিলৈ আহিছোঁ।